নমস্কাৰ, মোৰ কবিতাৰ শিৰোনাম ৰঙালী জানো আহিব এইবাৰ। কবি শ্ৰী বসন্ত কুমাৰ নাথ। ৰঙালী জানো আহিব এইবাৰ? এতিয়াও নাই। কপৌ ফুলপাহিয়ে দেখোন গছতে বাট চাইহে আছে। চিঙিবলৈ পিছে কোনোৱেই নাই। শিপিনীৰ শালখনো দেখোন তেনেই উকা। বিহুৱান লবলৈ হেনো মনৰ মানুহেই নাই। ঢোলৰ চালখনি কিজানি উৰুষিয়েই যাব, কাৰণ হুঁচৰি ঢুলীয়াৰ উমঘামেই নাই। মহৰ শিঙৰ পেঁপাত জানো মাত ওলাব? বাঁহৰ টকা কেইটাতো হয়তো ঘূণেহে ধৰিব। কেৱল সাত বিহু অসমীয়াৰ মুখে মুখেহে ৰব। গোহালিৰ গৰুকেইটায়ো ডিঙি মেলি চাবহে লাগিছে, কাৰণ নদীৰ পাৰটো জনশূন্য হব। বজাৰৰ দোকানবোৰেও নীৰৱে বাটহে চাইছে, তাতো কিন্তু ৰঙালীৰ গ্ৰাহকেই নাই। কিয় বাৰু এনে হ'ল এইবাৰ? কাৰণ মাথো এটাই, সেয়া হ'ল লকডাউন। সন্মুখত COVID-19, বিষাক্ত ভাইৰাছ, কৰোণা নাম তাৰ। সেয়ে ৰঙালী এইবাৰ নাহে, কেতিয়াও নাহে, এতিয়াও নাহে। নমস্কাৰ।